নমস্কাৰ মোৰ আখললৈ আপোনালোকক স্বাগতম জনাইছো আজি মই পালেং পনীৰৰ ৰেচিপি এটা লৈ আহিছো আশা কৰো ভাল পাব বলকচোন ৰেচিপিটোলৈ আগবাঢ়ো এয়া পালেং বিলাহী পিয়াজ নহৰু আদা আৰু জলকীয়া আৰু এইখিনি পনীৰখিনি টুকুৰা কৰি কাটি লৈছো আৰু গোটা গৰম মছলা আৰু কচুৰি মেথি এয়া মই গেছত পেন এখন পাতি ললো ইয়াত মই অলপমান তেল দি গোটা মছলা অলপ দিম জিৰা এচামুচ ধনিয়া আধা চামুচ কেইটামান চফ আৰু কেইটামান জালুক দিম মই আৰু একেলগে নহৰু কেইফুটাও দি অলপ সময় ভাজি লম কুটি থোৱা পিয়াজটো ইয়াতে এতিয়া দি দিলো পিয়াজখিনি অলপ ৰঙচুৱা হওঁতে বিলাহীটো ইয়াত দি দিলো এয়া অলপ সময় ভজাৰ পিছত পালেংখিনিও ইয়াতে দি দিম এইখিনি এয়া অলপ সময় লৰাই কেঁচা কেঁচা ভাৱটো নোহোৱা হ'লে হ'ল এইখিনি হৈ গ'ল এতিয়া এইখিনি ঠাণ্ডা হ'বলৈ দিলো আৰু মই এতিয়া ইয়াতে পনীৰখিনি অলপ ইলুটি হিলুটি কৰি ভাজি ল'ম নিমখ হালধি সানি এইখিনি হৈ গ'ল পনীৰ ভজা বেছি ৰঙচুৱা কৰিব নালাগে এতিয়া মিক্সিত জলকীয়াটো আদাৰ টুকুৰাটো আৰু ভাজি থোৱা পালেং আৰু বিলাহীখিনি মিক্সিত দি লম এইখিনি এতিয়া পনীৰ ভজা তেলতে এটা তেজপাত আৰু গোটা গৰম মছলা নাম মাত্ৰ হালধি দি ইয়াতে এতিয়া পালেং আৰু মিক্সিত দি লোৱা বিলাহীখিনি দি অলপ সময় ভাজি লম ইয়াত এতিয়া মই পানী দিম গৰম পানী ইমানখিনি পানীয়ে দিলো এইখিনি নিমখ এতিয়া অলপ উতলি অহাত 2 চামুচ দৈ দিলোঁ মই দৈখিনি দি অলপ সময় লৰাই ল'লোঁ এতিয়া উতলি আহিছে আৰু তাতে মই ভাজি থোৱা পনীৰখিনি দি অলপ সময় লৰাই দিলোঁ আৰু গ্ৰেভিটো অলপ উতলি আহিলে ইয়াতে মই এতিয়া কচুৰি মেথিখিনি দি দিম
হাতেৰে অলপ ভাঙি গুৰি কৰি দি দিম। এয়া মই গেছ অফ কৰি দিলোঁ, ৰেডি হৈ গ'ল। এয়া মই বাউলত সজাই থৈছোঁ মোৰ পালেং পনীৰৰ গ্ৰেভি। আপোনালোকে কেতিয়াবা বনাই খাই চাব। সকলোৱে নিজৰ নিজৰ ষ্টাইলত পালেং পনীৰ বনাই খায়েই, তথাপি যদি ভাল লাগে তেতিয়াহ'লে লাইক এটা কৰি দিব, শ্বেয়াৰ কৰিব আৰু মোৰ আখল চেনেলটি ছাবস্ক্ৰাইব কৰিলে আগলৈ নতুন নতুন ৰেচিপি পাই থাকিব। ধন্যবাদ।